এডমিশন কৰিলোঁ তো বহুত চলি আছে ধমাকেদাৰ অফাৰ 800 পৰা আপোনালোকে পাব আছামিজ জুৱেলাৰী ষ্টাৰ্টিং প্ৰাইচ আৰু সব কাষ্টমাৰ অনলাইন অফলাইন দুটাৰ কাৰণে থাকিব এক্সাইটিং গিফট আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে সবেই ভালে আছেনে ভালেই থাকিব আৰু আজি অলপ নতুন বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ আৰু দোকানৰ ভিডিঅ' এইটো কিমান দিম আৰু একেবোৰকে আৰু আজি অলপ বেলেগ প্ৰমোশ্যন টাইপ ভিডিঅ' এটা লৈ আহিছোঁ আপোনাৰ একচুৱেলি লেডিজৰ কাৰণে স্পেচিয়েলি ভিডিঅ'টো মানে লেডিজৰ অলপ কৈ আছোঁ আৰু আগলৈ কৈ আছোঁ আৰু কি ভিডিঅ' মানে আমাৰ দোকানৰ ওচৰতে আৰু কাষতে এজনী মানে বা এজনীয়ে দোকান এখন খুলিলে মানে নতুন একচুৱেলি নতুন নহয় বহুত পুৰণি দোকান ৰিন'ভেশ্যন কৰিলে অলপ বহুত ধুনীয়া কৰিলে আৰু শ্ব'ৰুম টাইপ মানে ধুনীয়া কৰি দিলে তাকে ভাবিলোঁ আপোনালোকে অকণমান দেখুৱাই দিওঁ নেকি বুলি মোৰ দোকানৰ কাষতে আৰু জানে আৰু মোৰ দোকানখন ক্ৰিষ্টেল প্লাজা গড়ালিতে আছে তাৰে ছাইডতে আৰু বহুত ধুনীয়া এখন খুলিলে মানে তাতে আপোনালোকক দেখুৱাওঁ একচুৱেলি বহুত ধুনীয়া তাত অফাৰো দিব মানে আৰু ভিডিঅ' চাই আহিলে মানে গিফ্ট চিফ্ট দিম বুলিও হেনো কৈছে চ' চাওঁচোন আজি আহক ব'লক যাওঁ তেতিয়াহ'লে ক'ত কি হয় নহয় ভিডিঅ'ত আপোনাক দেখুৱাম মানে ডাইৰেক্ট আৰু এয়া পিন্ধি গৈ আছোঁ আৰু এনেকৈ দৰ্জা খুলিয়ে পাই যায় মানে আৰু এইটোতো দেখিছে আৰু ক্ৰিষ্টেল প্লাজাৰ সেইটোৱে আৰু সন্মুখতে আছে এইটো লগ'টো দেখুৱাই দিছোঁ এবাৰ ধুনীয়াকৈ আছে আৰু এইখন দোকানৰ ভিতৰত সোমাই আহিছোঁ দোকানখন চাই লওক এয়া বা বহি আছে হেল্ল' বা ভালে আছেনে একদম আজি আৰু নতুন দোকান অপেনিং কৰি কেনেকুৱা লাগিছে একদম বঢ়িয়া লাগিছে নতুন নহয় মোৰ একচুৱেলি 7 ইয়াৰ্ছ কমপ্লিট হ'ল কালি তো অকণমান ৰিন'ভেশ্যন কৰিলোঁ তো বহুত চলি আছে ধমাকেদাৰ অফাৰ 800 পৰা আপোনালোকে পাব আছামিজ জুৱেলাৰী ষ্টাৰ্টিং প্ৰাইচ আৰু সব কাষ্টমাৰ অনলাইন অফলাইন দুটাৰ কাৰণে থাকিব এক্সাইটিং গিফ্ট এসপ্তাহত যোনে যোনে আমাৰ পৰা লয় আমি লটাৰী কৰিম ফোন নম্বৰ বা নামবোৰে দি তো থাকিব ধুনীয়া ৰূপৰ গহনা সৰুকৈ হ'লেও আপোনালোকে এটা ৰূপৰ গহনা গিফ্ট পাব আৰু যোনে শ্বেয়াৰ কৰি যায় তাতে থাকিব আৰু মোৰ ফেচবুকত পেজ আছে আছামিজ জুৱেলাৰী বাই পংখী তো পেজটো আপোনালোকে লাইক এণ্ড ফ'ল' কৰিব থেংক ইউ আচ্ছা এতিয়া বা লগতো কথাটো হ'লেই বাকী দোকানখনো মই এবাৰ দেখুৱাই দিওঁ ধামাকা অফাৰ আছে হেনো দোকানখন এয়া চাই লওক শ্ব'ৰুমটো বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে অকণমান জুম কৰি দেখুৱাই দিছোঁ পূৰা এবাৰ দেখুৱাই দিছোঁ এনেকৈ মই এটা ইয়াৰ পাছত ভালকৈ এটা ভিডিঅ' এটা দি আছোঁ এনেকৈ ওপৰতে দেখুৱাই দিছোঁ আৰু বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে আৰু বৰ ধুনীয়া ধামাকাদাৰ অফাৰ আছে বুলিতো বায়ে ক'লেই বাকী এপাক আহক মই এড্ৰেছটো কৈ দিয়ক কোৱা এড্ৰেছটো হৈ গৈছে যোৰহাট গড়ালি ক্ৰিষ্টেল এছাৰ প্লাজা বিল্ডিঙৰ যোনটো গ্ৰাউণ্ড ফ্ল'ৰ তাতে ইয়াতে আপোনালোকে আছামিজ জুৱেলাৰী বাই পংখী বুলি ক'লে প্ৰায়ে চিনি পায় তো মোৰ কণ্টেক্ট নম্বৰটো কৈ দিছোঁ 8638305441 তো কাইণ্ডলি এবাৰ ভিজিট কৰিব মোৰ শ্ব'ৰুমত থেংক ইউ আৰু ইয়াততো বাইদেউ কৈ দিলে এড্ৰেছ বাগেৰা চব কৈ দিলে মোৰ ডিছক্ৰিপশ্যনতো বাৰ চেনেলৰ যি আছে ন নম্বৰ বাগেৰা চব থাকিব আৰু এবাৰ আপুনি ভিজিট কৰিব বা এবাৰ ধমাকাদাৰ অফাৰ কি আছে কৈ দিয়ক পটককৈ এবাৰ ধমাকাদাৰ অফাৰ আছে আছামিজ জুৱেলাৰী ষ্টাৰ্টিং প্ৰাইচ 800 আৰু অনলাইন অফলাইন দুটা কাষ্টমাৰৰ কাৰণে থাকিব গিফ্ট ডাঙৰ গিফ্ট আছে মানে পূৰা 800 পৰা ষ্টাৰ্টিং পূৰা ধমাকাদাৰ গিফ্ট আছে চ' এবাৰ আপুনি ভিজিট কৰক বাকী শ্ব'ৰুমটো এবাৰ চাই লওক এনেকৈ বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আছে মানে এইবিলাক দেখিছে কিমান ধুনীয়া এতিয়া আৰু যাবলৈ লৈছোঁ লাষ্ট আৰু এবাৰ সৰুকৈ অকণমান দেখাই দিওঁ পাৰ্চনেলি মানে মোৰ এটা গহনা খুবেই ভাল লাগিছে মানে এইটো চাওক এইটো বহুত ধুনীয়া লাগিছে মানে মোৰ আপোনালোকক জনাব কেনেকুৱা এইটো ৰূপৰ হয় হেনো ৰূপৰ সোণপানী চৰোৱা বৰ ধুনীয়া লাগিছে মানে একচুৱেলি নাম বৰ বিশেষ নাজানো মানে লেডিজৰ কাৰণে স্পেচিয়েলি ভিডিঅ' মই কৈছিলোঁৱে বহুত ধুনীয়া ধুনীয়া গহনা আছে তো এবাৰ ভিজিট কৰিব বা কিবা ক'ব নেকি লাষ্ট এটা কথা ক'ব থাকি গ'ল আপোনালোকে মোৰ ওচৰত কপাৰ বেছ চিলভাৰ বেছ দুইটাই পাব আৰু এনি ডিজাইন মই বনাই দিওঁ মোক আপোনালোকে অৰ্ডাৰ কৰিবও পাৰিব আপোনালোকে কালাৰ ডিজাইনবিলাক কাষ্টমাইজ কৰিব পাৰিব আৰু মোৰ চেনেলৰ বাবে কিবা ক'ব বিচাৰিব নেকি আপোনাৰ ইউটিউবৰ একদম বহুত নতুন আপকামিং হয় তো ইয়াৰ চেনেলটো আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব তো আমাৰো ভাল লাগিব বহুত ধুনীয়া কাম কৰি আছে সি তাৰ কাৰণে বহুত বহুত শুভেচ্ছা থেংক ইউ ছ' মাছ বা তেতিয়াহ'লে আজিলৈ বিদায় দিছোঁ গৈ থাকোঁ বাই বাই বাই